আজি আনিলো দুপৰীয়া ৰস্তুৰ কাৰণে মাছ বেপাৰী লগ পাই ফালে মানে জবৰদস্তি কৰি মাছ এটা নানো বুলি ভাবা মাছ এটা আনি দিব লগা হৈ গ'ল। এয়া আৰু এই মাছটো দেখিলে মই নানাকেও থাকিব নোৱাৰো। খুব ধুনীয়া সৰু মাছ, নদীৰ মাছ এয়া মাছ এইকেইটা আনিলো। তাৰপিছতে আদা নহৰু জলকীয়া এই নৰসিংহৰ পাত এই আদাৰ পাত আমি সৰুতে গাঁৱত বহুত খাইছিলো। এতিয়া আদাৰ দুটা পুলি ৰুইছিলো ধুনীয়াকে ৰোৱাৰ কাৰণে মানে এতিয়া নাখাৱাকে থাকিব নোৱাৰো আৰু সেই সৰু কালৰ দিনবিলাক মনত আছে নহয়। এতিয়া ক'ত আৰু নাখাৱাকে থাকিব পাৰিম। এতিয়া বাছি লওঁ ধুনীয়াকে। এইটো কিবা মাছ বুলি কয় ৰ খলিয়ানা। আহি গ'লো আকৌ এতিয়া আপোনালোকক দেখাবৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া মাছখিনি ফ্ৰাই হৈ গ'ল। ফ্ৰাই হৈ যোৱাৰ পিছত মই বটি লোৱা আদাৰ পাতখিনি দি দিছোঁ। আদাৰ পাতখিনি দিয়া হৈ গ'ল। এতিয়া মোৰ ইয়াতে লগা বস্তুখিনি এতিয়া দি দিওঁ। যি লাগে নিমখ, তাৰপিছত অকণমান হালধি দি ফালে এতিয়া মই ধুনীয়াকৈ লাৰি চাৰি দি আদা নহৰুখিনিও দি দিওঁ। লগতে দি ফালে ইয়াতে উতলি থাকক। উতলাৰ আগতে মই এইটো কাম কৰোঁ। কাকেৰা তিনিটা আহিছিলে যে মাছৰ লগত, সেইকেইটা মই এনেকৈ পুৰি লওঁ। এখন চাটনি হৈ যাব মোৰ। জলকীয়া ধুনীয়াকৈ পুৰি ল'লোঁ। এখন চাটনি হৈ যাব। মানুহজনৰ কাৰণে ভাতটো ৰেডি কৰিলোঁ। মোক লৈ যোৱাৰ কাৰণে চান্সে নিদিলে। মানুহজনৰ কাৰণে মোক সজাই ফালে আনি দিবৰ কাৰণে টাইমে নিদিলা। ধুনীয়াকৈ এতিয়া বহি গ'ল। চানা মাছৰ আঞ্জা আদাৰ পাতে দি এইটো আৰু জহা ভলে দি ৰৌ মাছ, এইটো কেঁকৰা চাটনি আৰু এইটো পটল আৰু ভাত আৰু জলকীয়া এটা। মই খাওঁ আৰু সঁচা ভাল হৈছে না? একদম মজা। এনেইতো কোৱা নাই ভালতো লাগিব, মই এইটো ভালদৰে জানো। কাঁকৰাটো বঢ়িয়া আছে। হা কাঁকৰাটো বঢ়িয়া আছে চাটনিটো। এতিয়া ভিডিঅ'টো সামাৰো। বাই বাই। নেক্সট ভিডিঅ'ৰ কাৰণে আৰু আহিম নেকি? অঁ এবাৰ কি আনিম? বাই বাই। এবাৰ মটন।